Hello and good morning. I'm প্রথমবার মানে এক কেজি মেকআপ করি। আমি ভিডিও বানাচ্ছি। মানে রিহার্সাল করেছি আর আনিতা। আমার সিস্টার মঞ্জনি। তোমার উইনার আমার টিম সর। Hi guys. Hello and good morning. আপোনালোক সকলোকে মোৰ চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আছোঁ মই বাহাটা চাৰিআলিত আৰু বাহাটা চাৰিআলিত অহাৰ কাৰণটো হৈছে আজি ফেশ্বন শ্ব' আছে আমি পাৰ্টিচিপেট কৰিছোঁ ফেশ্বন শ্ব'টিত আৰু মোক অলপ বেলেগ দেখা হৈছেনে মই মানে কালি প্লাগ কৰিলোঁ জীৱন প্ৰথমবাৰ নকৰা কামবোৰ কৰি আছোঁ এইফালে বিডি এইফালে আৰু ইফালে আমাৰ তৃষ্ণা বা আছে যিটো মানে কি বুলি ড্ৰিম মেকআপ একাডেমীৰ স্বত্বাধিকাৰী আৰু এইফালে অডিটৰিয়াম এইফালে আমি উঠিম চাই থাকক ভিডিঅ'টো সকলোৱে এইফালে আমি ফটো ছেশ্যন চলি আছে এইফালে বাও ফটো এইকেইটা আমি মূৰত মাৰিম ইমান ধুনীয়া ইমান মৰম লাগে এইফালে ডেক'ৰেশ্যন চলি আছে এইফালে আমি প্ৰেক্টিছ কৰি আছোঁ এয়া কৃতিকা মুখখন দেখা দিছোঁ আয়া এয়া কৃতিকা আৰু এইফালে তাত হ'ব মেকআপ আমাৰ মানে 1 কেজিমান মেকআপ কৰিম আজি হ'ব 1 কেজি নহয় ইমান নকৰাই অলপ অলপ কৰিব কৰাব আৰু 1 কেজি বুলি ক'ব পাৰি ন 1 কেজি মোৰ কাৰণে 1 কেজি আৰু এটাকে কৰিম আৰু কিন্তু দেখাম আজি প্ৰথম কৰিম আপোনাক সকলোকে দেখাম আৰু মেকআপ ষ্টাৰ্ট হৈ গৈছে মেকআপ কৰি আছে আমাক চবৰে মেকআপ চাই কম তো এইটো হৈছে মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে ক'বচোন সকলোৱে এইফালে মেকআপ চলি আছে এতিয়াও কেনেকুৱা লাগিছে ক'ব সকলোৱে মোক আমি অডিটৰিয়ামত আছোঁ মেমে ৰিহাৰ্চেল কৰি আছে আৰু এয়া নিশা মোৰ চিষ্টাৰ মাজুজনী এফালে অডিটৰিয়াম অডিটৰিয়ামতে আছোঁ এয়া মোৰ নিউ ফ্ৰেণ্ড তুমি মোক ফোন কৰিব পাৰা নাই অলৰেডি এটা ৰাউণ্ড শেষ হৈ গ'ল আৰু আছে ৰাউণ্ড চাই থাকক গোটেইখিনি চলিছে নামনিৰে ধুমুহা মনতে পৰিছে
খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলোৰে খবৰ ভাল আৰু মোৰো ভাল আৰু আজি একচুৱেলি মই ভিডিঅ' এটা লৈহে আপোনালোকৰ মাজলৈ আহিলোঁ মই ফেশ্বন শ্ব' কম্পিটিশ্যন দিছিলোঁ ৰংমান ট্ৰেডিশ্যনেল ফেশ্বন শ্ব'ত আৰু এই ফেশ্বন শ্ব'টি ড্ৰিম মেকআপ ইনষ্টিটিউট এণ্ড বিউটি একাডেমীয়ে পাতিছিলে আৰু তাত মই উইনাৰ হৈছিলোঁ আৰু সেইদিনাখন মানে ভিডিঅ'টো এণ্ডিং কৰা নহ'ল যিহেতু মই তেতিয়া হাঁহিমে নে কান্দিমে এনেকুৱা এটা অৱস্থা হৈ পৰিছিলে মাৰ সেইদিনা এনেকুৱা এটা হাঁহি দেখি মই কান্দিম নে হাঁহিম তেনেকুৱা এটা অৱস্থা হৈ পৰিছিল আৰু তেতিয়া মই মানে ভিডিঅ'টো বনোৱা নহ'ল আৰু লাষ্ট যেতিয়া আহিব লৈছিলোঁ তেতিয়া মানে ফটো বা ভিডিঅ' কৰিলোঁ তেনেকুৱা কৰোঁতে আমাৰ পাহৰিয়ে গ'লোঁ এতিয়া ভাবিলোঁ আজি ভিডিঅ'টো দি দিওঁ আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব যাতে আগলৈও মই আগুৱাই যাব পাৰোঁ আৰু মই যি দুখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ দুয়োখন ইতিমধ্যে আমাৰ ক্ৰিয়েটিভ কৰ্ণাৰ আছাম নামৰ চেনেলটিত প্ৰকাশ পালে সকলোৱে চাব দুয়োখন শ্বৰ্ট ফিল্ম আৰু কেনেকুৱা হৈছে তাত কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু সঁচাকৈ মই এতিয়া এক্টিং কৰা হ'লোঁ মানে শ্বৰ্ট ফিল্মত কিবা কিবি কাম কৰা হ'লোঁ বা মডেলিং কৰা হ'লোঁ মানে সপোনবোৰ দিঠকত পৰিণত হৈ আছে লাহে লাহে তো অভিজ্ঞতাটো খুব ভাল লাগিল মোৰ আৰু আগলৈ যাতে মই এনেকৈ আগুৱাই যাব পাৰোঁ সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু মোৰ ভিডিঅ'টো সকলোৱে লাইক কৰি দিব বাই বাই